যোৱাটো ভিডিঅ'ত আপোনালোকে ইমান মৰম দিছে, বহুত ধুনীয়া ধুনীয়া কমেণ্টো আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। নমস্কাৰ, মই পাহি। আজি শাওনৰ ৩য়টো সোমবাৰ বুলি ৰাতিপুৱাতে গা মূৰ ধুই মন্দিৰত চাকি বন্তি জ্বলাই এতিয়া বাৰু কলেজত ওলাই আহিলোঁ। অলপ আজি সোনকালে আহিলোঁ। কিয় আহিলোঁ জানেনে? মানে আজি আমি তিনিও স্কুললৈ আহিছোঁ আৰু দুটা লগ আহি আছে। আমি অলপ সোনকালে পালোঁ। মানে দৰখাস্ত এখন দিবলৈ আহিছিলোঁ। কিয় দৰখাস্ত দিলোঁ মই বাৰু পাছৰ ভিডিঅ'ত ক'ম। আৰু স্কুলখন বহুত দিনৰ মূৰত দেখিলোঁ, কিবা মনটো শান্তি লাগি গৈছে, বহুত দিনৰ মূৰত দেখাৰ কাৰণে নেকি। আৰু গোটেইকেইটা এতিয়া আমি ওলালোঁ কলেজলৈ বুলি। আজি ৰাস্তাত ই ৰিক্সা নাই জানেনে, টেম্পোত আহিছোঁ। য'ত আমি 20 টকাত আহোঁ বা 30 টকাত আহোঁ, আজি 40 টকা দিছোঁ। একদম গা ভৰাই গৈছে। আৰু আহিবৰ পৰত যি ধুমুহা বৰষুণ পালোঁ জানেনে, একদম ভিজি অৱস্থা নাই। আৰু অৱশ্যে ভালো হৈছে খেতিৰ কাৰণে। আজিলৈ ইমানেই, বাই।